ভাৰত মাতা কি জয় বুলি ক'ব লাগিব, হিন্দুস্তান জিন্দাবাদ বুলি ক'ব লাগিব, নহ'লে আমি ভাৰতীয় নহয়। শুক্ৰবাৰ দিনা পবিত্ৰ জুমাৰ নামাজ আদায় কৰি পিনে অসমৰ মুছলমানসকল একত্ৰিত হৈ ওলাই আহিছে আৰু পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকে ধ্বনি দি আছে। কিন্তু ইয়াক লৈও আপত্তি কিছুমানৰ। আমাৰ অসমৰ একাংশ ব্যক্তি আছে যিসকলৰ বৰ্তমান আপত্তি হৈছে যে কিয় অসমৰ মুছলমানসকলে পাকিস্তান মুৰ্দাবাদ বুলি ক'ব, তেওঁলোকে হিন্দুস্তান জিন্দাবাদ বুলি কিয় ক'ব নোৱাৰিব। দিনত কিমানবাৰ গোমূত্ৰ পান কৰিলে এনেধৰণৰ কমেণ্টবিলাক মানুহে কৰিব পাৰে। বৰ্তমান সময়ত সামাজিক মাধ্যমত কিছুমান কমেণ্ট কৰিছে, সেইবিলাক কমেণ্ট আজি আপোনালোকক শুনাবলৈ যত্ন কৰিম। এজন পণ্ডিতে লিখিছে, তেওঁৰ নাম হ'ল ৰোশন ছেত্ৰী। মই এটা কথা বুজি নাপাওঁ, ইহঁতে হিন্দুস্তান জিন্দাবাদ কিয় ক'ব নোৱাৰে। ৰোশন ছেত্ৰী দুলাবাই হিন্দুস্তান জিন্দাবাদ বুলি কৈ আছে। দীপক পাউল নামৰ এজন পণ্ডিতে লিখিছে যে তহঁতে ভাৰত মাতা কি জয় বুলি কিয় ক'ব নোৱাৰ। ভাৰত মাতা কি জয় আমি ক'ব পাৰোঁ, 100 বাৰ ক'ব পাৰোঁ, কিন্তু তহঁতে যেতিয়া ফ'ৰ্চ কৰা তেতিয়া খুবেই কষ্ট লাগে। তহঁতে আমাক ফ'ৰ্চ কৰিব নালাগে। আমি যে ভাৰতীয় হয় আমি তাৰ কাৰণে তহঁতৰ পৰা ভাই আমি চাৰ্টিফিকেট ল'ব নালাগে। মেহেন ৰয় নামৰ এজনে লিখিছে, নাটক কৰি লাভ নাই। অসম তথা ভাৰতৰ জনতাই বুজি পায় তহঁতক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। ৰাইজক দেখুৱাই জিন্দাবাদ ক'লেও কাম নহ'ব। সঁচাকৈয়ে যদি ভাৰতৰ প্ৰতি অন্তৰত দেশপ্ৰেম আছে তেতিয়াহ'লে সকলো মুছলমান ওলাই আহক আৰু সীমান্তত গৈ সেনাবাহিনীৰ লগত যোগ দি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰক, নহ'লে তহঁতক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। মেহেন ৰয় এইজন পিকচাৰ হয়তো দিয়া নাই, আপোনালোকে চাই আছে। এইজন ভণ্ডক ক'ব বিচাৰিছে, তহঁত একাংশৰ দৰে মুছলমানসকল, ভাৰতবৰ্ষৰ মুছলমানসকল কাপুৰুষ নহয়। ভাৰতবৰ্ষৰ মুছলমানসকলে ভাৰত মাতৃক ৰক্ষা কৰাৰ কাৰণে কেৱল সীমান্তত নহয়, পাকিস্তানৰ ভিতৰত সোমাই গৈ এটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সাহস আছে, কাৰণ ভাৰতবৰ্ষৰ প্ৰকৃত মুছলমান হয় আমি। চুৰাট দুটা এজনে লিখিছে, তেওঁ লিখিছে, ইছলামক বিশ্বাস কৰি ল'বলৈ টান। ইহঁতবোৰে নিজকে এতিয়া ধোৱা তুলসী পাত সজাইছে। দুমুখীয়া চৰিত্ৰ ইহঁতবোৰৰ। গালে টান পৰিলে ৰাম নাম লোৱাৰ দৰে ওলাই আহিছে ইহঁতবোৰ। খেলত পাকিস্তান জিকিলে বোমা ফটকা ফুটাই আনন্দ কৰা ইয়াৰ মাজত বহু সংখ্যক ওলাব। ক্ৰছ কাৰেণ্টত এজন ব্যক্তিয়ে কমেণ্ট লিখিছে, তেখেতৰ নাম হ'ল বিতুপন দাস। তেখেতে লিখিছে, এখন গণতান্ত্ৰিক দেশত এটা সম্প্ৰদায়ৰ লোকে বাৰে বাৰে নিজকে ভাৰতীয় বুলি পৰিচয় দিবলৈ এনেদৰে ওলাই আহিবলগীয়া হোৱাটো দুখৰ কথা। ধন্যবাদ। মুছলমান বুলিলেই কিছুমান দেশদ্ৰোহী বুলি ক'ব খোজে, কিন্তু আজি মুছলমান মহিলাই যুদ্ধৰ নেতৃত্ব লৈ আছে। গতিকে ৰাজনৈতিক নেতাৰ কথাত হিন্দু মুছলমান কাজিয়া কৰাৰ প্ৰয়োজন নাই। ভাৰতৰ প্ৰতিজন নাগৰিকক সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে। জাতিৰ নামত ভাগ কৰাৰ চেষ্টা কৰাসকল কি লিখিছে আপোনালোকে নিশ্চয় শুনিলে, আপোনালোকে নিশ্চয় বুজিলে। গতিকে ভাই, তহঁতে যিমানেই মুছলমানক ইনচাল্ট নকৰ কিয়, যিমানেই মুছলমানক তুচ্ছ-তাচ্ছিল্য নকৰ কিয়, যিমানেই তহঁতে ভাৰতবৰ্ষৰ মুছলমানসকলক দেশদ্ৰোহী সজাবলৈ চেষ্টা নকৰ কিয়, ইয়াৰ পিছতো আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা সৎ মানসিকতা থকা ব্যক্তি আছে যিসকলে কেতিয়াও হিন্দু মুছলমানক ভাগ হ'বলৈ নিদিব বা হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ হ'বলৈ নিদিব। ভালেই থাকক, সুস্থ থাকক, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।